আমি আশা ৰাখিছোঁ যে আমাৰ আজি অন্তিম কাৰ্যসূচী সভাত আমাৰ এই অঞ্চলৰ জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সমূহ জনসাধাৰণ সমূহ ৰাইজক দলে বলে আহি যোগদান কৰাৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ পৰা আমি আহ্বান ৰাখিছোঁ, আদৰণি জনাইছোঁ। সকলোৱে যাতে এই সমন্বয়ৰ ক্ষেত্ৰতে সমন্বয়ৰ যিটো ধাৰা এইটো মানে আমাৰ ৰখাৰ কাৰণে সকলোকে সহযোগ কৰাৰ কাৰণে আদৰণি সমিতিৰ পৰা অভ্যৰ্থনা সমিতিৰ পৰা ৰিচিপশ্যন কমিটিৰ পৰা আমি বিপুল সীমা আদৰণি জনাইছোঁ। পৰ্যন্ত बयनिसिमबो बर' थुनलाइ आफादनिफ्राय हामलायथिखौ जासिहरग्रोनाय जाबाय। दिनै कामरुप जिल्लानि बकु बेहाय जथुमनाय बर' थुनलाइ आफादनि 63थि बोसोरारि जथुम्मानि जि हारिमुआरि हानजा सुरनाय बे हानजा सुरनायखौ बेखेवनो थाखाय आखायाव लानाय जाबाय। जों मिजिंथिदों गुबुन गुबुन हारि माहारिनि जि हारिमुआरि गोरोबलायनाय बे गोरोबलायनायनि गेजेरजों जोंनि गेजेराव दावगानाय खौसेथि आरो गोजोना फैथों बेखौ आसा खालामबाय। আমাৰ बर' साहित्य सभार 63তম বাৰ্ষিক অধিৱেশনৰ এই সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু আশা কৰিছোঁ বৰ সাহিত্য সভাৰ এই বকু অধিৱেশনৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাই আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু শান্তি কঢ়িয়াই আনক আমি সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ সংকল্পৰে আমি এই বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰালৈ আমি আগবাঢ়িব বিচাৰিছোঁ আৰু ইয়াত অংশগ্ৰহণ কৰা সকলো জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক দল বকু অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ সকলোকে আদৰণি জনাইছোঁ আৰু এইখিনিকে কৈ আজিৰ সাংস্কৃতিক যি শোভাযাত্ৰা এই শোভাযাত্ৰা মানে আৰম্ভ কৰা বুলি ঘোষণা কৰা হ'ল। बेखिनिखौ बुंनानैनो दिनैनि जि हानजा सुरनाय बे हानजा सुरनायखौ बेखेवनानै होनाय जाबाय। बर' थुनलाइ आफादा जेब्लायबो गुबुन गुबुन हारि माहारिनि गेजेराव गोजोन खौसेथिखौ लाखिनायनि गेजेरजों जौगानायनि खामानि मावनो थाखाय जों थिरांथा लाखादों। जोंनि लेंगुवेज लिटारेचार राव थुनलाइ हारिमुखौ जों अनसायनायजों लोगोसे गुबुन गुबुन हारि माहारिनि हारिमुआरि आरो खौसेथिखौ अनसायनायाबो बर' थुनलाइ आफादनि मोनसे गोनां बिथिं। बेयाव बाहागो लानाय बयखौबो बरायनानै बे गोजोन हानजा सुरनायखौ बेखेवनानै होनाय जाबाय। गोजोन्थों। कृष्ण भजक माधव खाम सिफुं दामदक এয়া সাংস্কৃতিক শোভাযাত্ৰা টেকঅফ কৰিবৰ কাৰণে হাতত লৈছে বৰ সাহিত্য সভাৰ সভাপতি উপসভাপতি মাননীয় প্ৰশান্ত বড়ো ডাঙৰীয়াই তেখেতক আমি অভ্যৰ্থনা সমিতিৰ পৰা অশেষ